হাই গাইজ, মোৰ আন এটি নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই আহিছোঁ উপমা বৌৰ ঘৰলৈ। কিয় জানেনে? মোক আজি ভাত খাব মাতিছে। ব'লকচোন যাওঁ ভিতৰত কি কি বনাইছে। পটল আলু ভেন্দি ভাজি আছোঁ। পটল আলু ভেন্দি আৰু এইফালে মাংস বনাম, কণী, বাকীখিনি বনাই আছোঁ। পিছত দেখাম একেলগে ধুনীয়াকৈ সজাই পৰাই। গেলা গৰমত অৱস্থা নাই, বনাই কিনে পূৰা ঘামি গৈছোঁ। এয়া চব প্ৰাকৃতিক পৰিৱেশ চাইছে আৰু এয়া আমাৰ মানুহ, এয়া প্ৰাকৃতিক পৰিৱেশ চাইছে বনাই থাকোঁ মই। বহুত ধুনীয়া আৰু সেইকাৰণে গৰমটো অনুভৱ নহয়। দেখিছেনে বাহিৰৰ ফালে ইমান চোকা ৰ'দ দিছে, একদম ইমান গৰম। এয়া ভাত বনাই আছে আমাৰ কাৰণে, আজি খাম। আৰু আহিব এজনী বাইদেউ, হিৰামণি বা কৈ দিলে এই মানে পাতি দিম একদম মানে ধৈৰ্য নাই কৈ দিছে একদম। কৈ দিছোঁ আৰু মানুহখিনিকতো এনেই হেৰি কৰি ৰাখোঁ আৰু মানে কোনে আহিব চাই থকাতকৈ। মই আজি একো নকৰোঁ কাৰণ নিজে বনাই কষ্ট দিছে গৰমখনত। মই মানে কি ক'ম আৰু মানে উপায় নাই। মই কষ্ট দিছোঁ মই, গতিকে তাই বনাব খাম। আজি প্ৰথমবাৰৰ বাবে তাই বনোৱা বস্তু প্ৰথমবাৰ, হয়নে? হয়, মানে বেলেগ কিবা কিবি খাইছে আৰু চাহ তাহ, মানে ভাত খোৱা নাই আৰু ভাত প্ৰথম ভাত মুঠতে প্ৰথমবাৰৰ বাবে তাই বনোৱা ভাত খাম। ভাত নহয়, বাকী ভাতটো ভাতেই ন। আৰু হাতত এই দুখন কি? ওই দেখোন কটাৰী মাৰবি নেকি? ঠিক আছে, অকণমান পিছত আকৌ লগ পাই আছোঁ। বাই বনাই লওঁ গৰমত, তাৰপিছত খাই থকা ভিডিঅ' দেখাম। এয়া হীৰামণি বা আহি গ'ল। এতিয়া বৌ তললৈ আনিব গৈছে। ইমান দেৰি কিয়? ইমান ৰ'দে ৰ'দে আহিছে, কথা নোলায়েই বাৰ মুখৰ পৰা। অকণমান বহি লওক, তাৰপিছত কথা পাতিম। এয়া অৱস্থা নাই। এয়া ইহঁতৰ উৎপাত আৰম্ভ। এয়া মাংস হৈ গ'ল, দালি, কণী, ভাজি, মাছ, মাংস সকলো হৈ গ'ল। এয়া দৈ। এতিয়া ভাবিছোঁ সৰুকেইটাক আগতেই ভাত দিওঁ, অকণমান সহায় কৰি দিছোঁ আৰু। এয়া আমি তলতে বহি ভাত খাইছোঁ। তলত বহি খোৱা মজাই বেলেগ। এই গৰমত হ'লেও এই কাবাক খাই যদি আহি যা। নিজৰ গুণ গোৱাত এক্সপাৰ্ট। এয়া আমাৰ শান্তশিষ্ট ল'ৰা ছোৱালীকেইটাৰ দেখিছেনে? এয়া পাউডাৰ ভৰ্তি কৰি দিছে, একদম বিচনাত উৎপাত। ইমান শান্ত দেখিছেনে? এই গৰমত এইবোৰ অকলে অকলে চাফা কৰিব লাগিব। আজিলৈ ইমানেই। ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।